The people are lovely, first of all. Everyone's so nice. নৱবৰ্ষৰ আনন্দ উল্লাস এতিয়া দুগুণে বৃদ্ধি পাইছে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কৈলাশপুৰ গাঁৱত। নৱবৰ্ষৰ প্ৰথম দিনটোতে গাঁওখনলৈ সুদূৰ সাত সাগৰ পাৰ কৰি আহিল নতুন আলহী। গাঁওবাসীয়ে ঢোলে ডগৰে আদৰিলে নতুন আলহীক। ঘৰখনত এতিয়া অতিথিৰ ভিৰ। এগৰাকী অসমীয়া যুৱকে প্ৰেমৰ সূত্ৰে বিবাহ কৰি আনিলে এগৰাকী ফ্ৰান্সৰ যুৱতীক। গাঁওখনৰ লীলাকান্ত চেতিয়া আৰু অঞ্জলি চেতিয়াৰ পুত্ৰ প্ৰাঞ্জল চেতিয়াই বিয়া কৰালে ফ্ৰান্সৰ যুৱতী জুলি ভেন হোভক। উল্লেখ্য যে বৰ্তমান আয়াৰলেণ্ডত কৰ্মৰত প্ৰাঞ্জলে একে কৰ্মস্থলীতে প্ৰথম সাক্ষাৎ হৈছিল জুলিৰ সৈতে। জুলি যদিও জন্মসূত্ৰে ফ্ৰান্সিছ, কিন্তু জুলিৰ সৈতে জুলিৰ পৰিয়াল এতিয়া ইউৰোপৰ আয়াৰলেণ্ডৰ স্থায়ী বাসিন্দা। নিজ কৰ্মস্থলীতে প্ৰাঞ্জল আৰু জুলিৰ সাক্ষাতৰ পিছত প্ৰেম আৰু এতিয়া বিবাহ। তিনিচুকীয়াৰ কাকপথাৰ কৈলাশপুৰ গাঁৱৰ নিজ ঘৰখনত প্ৰৱেশ কৰাৰ পাছতে সম্পূৰ্ণ ৰীতি নীতি পৰম্পৰাৰে পিতৃ মাতৃক সেৱা জনাই দুয়ো যুগ্ম জীৱনৰ বাবে আশীষ লয়। যিহেতু তাই ক'লে আমি একেখন হোটেলতে কাম কৰিছিলোঁ, তো আমি তেনেকৈ লগ পাওঁ। তাৰপিছত আমি ভাল লাগিলে, কথা পাতিলোঁ। তাৰপিছত ঘৰত মই প্ৰথমে ফাৰ্ষ্ট ক'লোঁ যে মই ভাল পাওঁ, তাইক বিয়া পাতিব বিচাৰোঁ। ঘৰত চবেই বহুতখিনি আৰ্গুমেণ্টছ হোৱাৰ পিছত যে হ'ল আৰু যে ঠিক আছে হ'ব। তাৰপিছতে ভাবিলোঁ আৰু তেতিয়া যিহেতু মানে আমি বিয়া পাতিব বিচাৰোঁ, ঘৰত কৈছে যে কি তহঁতি ইয়ালৈ আহি বিয়া পাত, যিহেতু আমাৰ নীতি নিয়মৰ মাজেৰে। তো আমি সেইকাৰণে সেইটোকে আমি ফ'ল' কৰিলোঁ। আমি ইয়ালৈ আহিলোঁ। কালি ধুনীয়াকৈ আমি এইটো মোৰ একচুৱেলি এইটো বিয়া বুলি নহয়, মই জাষ্ট ধৰক ছোৱালী আনিছোঁহে প্ৰথম। তেনেকৈ আমি আৰম্ভ হ'ল, গোটেই মানুহবিলাকে যিখিনি নীতি নিয়ম কৰিব লাগে কৰিছে। তাৰপিছতে আকৌ আমি মানে জানুৱাৰী মানে 22 তাৰিখে আৰু আমি মানে ৰিচেপশ্যন পাৰ্টিটো ৰাখিম বুলি ভাবিছোঁ। আৰু যিখিনি কৰিবলগীয়া আছে তাই ভালেই পাইছে আৰু এতিয়া ইয়াতে আহি, কিন্তু অলপ অড ফিলিং পাইছে কাৰণ তাত এখন এণ্টায়াৰ মানে ট'টেলি বেলেগ এখন সমাজ, বেলেগ এখন মানে বেলেগ এখন পৃথিৱীত থকা নিচিনা লাগে সঁচা কথা ক'বলৈ, আমাৰ অসমৰ পৰা গৈ। চ' সেইকাৰণে ভালেই লাগিছে বৰ্তমান। আৰু তাই অকণমান আনইজি ফিল কৰিছে প্ৰথমে। তো মই ভাবোঁ কি কেইদিনমান যোৱাৰ পিছত চব ঠিক হ'ব আৰু লাহে লাহে এটা দুটা অসমীয়াও শিকিছে তাই। চ' তেনেকৈ আৰু আমি এতিয়া থাকোঁ বৰ্তমান আয়াৰলেণ্ডত। আয়াৰলেণ্ডৰ আপোনাৰ কাউণ্টি উইকলৰ অক্ৰিম বুলি এখন মানে সৰু এখন চহৰ আছে, আমি তাত থাকোঁ। Well, it wasn't really that difficult. We were working in the same hotel and just slowly started talking, and then kind of just happened. Nothing really special. He just fell in love and he just decided to get married in Assam here. So, we would like to know your name. Julie Van Hoof, Julie. Originally from? France. France. Okay. The people are lovely, first of all. Everyone's so nice. And I think everyone's pretty happy with our Feeling relationship. odd here. Just at the beginning. Yeah, just a little bit, yeah. That it doesn't matter where you come from. If it's love, it's love. It doesn't matter where you're from. ভালেই লাগিছে বাৰু। বিশেষ ইমান দূৰৰ পৰা ভবা নাছিলোঁ, ইমান দূৰৰ পৰা যে পঢ়ি শুনি তাৰ পৰাই বিয়া কৰাব, কিন্তু ভগৱানৰ কিবা তেওঁ ভালেই কৰিছে বুলিয়ে ভাবিছোঁ আৰু। কি কৈছে? সন্মতি হৈছোঁ, জনাইছিলে, তথাপিতো বাধা দিয়া নাছিলোঁ। সুখী হৈছোঁ, বৰ ভালেই লাগিছে। বাজাজ ফাইনেন্স ছাৰ্ভিচ আৰু ছেমছাং ফাইনেন্স এতিয়া উপলব্ধ তালাপৰ চদীপ মোবাইল জোনত। এতিয়া মোবাইল আৰু ইলেক্ট্ৰিকেল বস্তু লৈ আহক ঘৰলৈ EMI। তালা বালি বজাৰত থকা চদীপ মোবাইল জোনত উপলব্ধ বাজাজ ফাইনেন্স ছাৰ্ভিচ আৰু ছেমছাং ফাইনেন্স। অপ', ভিভ', ছেমছাং ফ্ৰিজ, AC, TV, ৱাশ্বিং মেচিন, বেটাৰী, ইনভাৰ্টাৰ আৰু বিভিন্ন ইলেক্ট্ৰিকেল সামগ্ৰী। আপোনাৰ পচন্দৰ মোবাইল আৰু ইলেক্ট্ৰিকেল বস্তু লৈ আহক EMI। যোগাযোগ কৰক 7896487010।